Donasi, anggur sih, soft, চলি যাব। soda, পুৰা ভাল লাগিছে ন, পৰিৱেশটো মজা আছে ন। ইয়াত পুখুৰী পানী আছে, বন্ধুসকল চকলেনে পানী আছে ন, ৰখাই থৈ দিছোঁ। এই জেগাটো আমি বিচাৰিছিলোঁ বহুত দিনৰ মূৰত। ত' ফাইনেলি পালোহি আমাৰ লোকেশ্যনত। হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু মাই কনজ ব্লগ ইউটিউব চেনেল। গতিকে বন্ধুসকল, মই মাস্ক চাস্ক লগাই লৈছোঁ। আমাৰ লগত আছে নীল ভকত আৰু মই আৰু আমাৰ মইনা। হেল্ল' বন্ধুসকল, আমি মানে এটা জেগাত যাওঁ। ৰাস্তাটো হৈ গৈছে, ৰাস্তা ছোৱালী ওলাব পাৰে। গতিকে বন্ধুসকল, আমি যাওঁ এতিয়া জীয়াধল। বন্ধুসকল, টেক্সজুৰি তিনিআলি নোপোৱা আগতে সৰুকৈ বাওঁফালে ৰাস্তা এটা আছে, সেইফালে আমি এতিয়া সোমাই দিম। আৰু আমাৰ ভিডিঅ'টো একেবাৰে শেষলৈকে চাব হা বন্ধুসকল। চাই মেলি লাইক এটা কৰি দিবি আৰু বন্ধুসকল দেই। ৰাস্তাটোৰ ওচৰতে নামঘৰ এটা আছে বন্ধুসকল। আমি নাই পোৱা কি বাৰু, আহক বন্ধুসকল ভিডিঅ'টো একেলগতে উপভোগ কৰোঁ। বন্ধুসকল মিছা ক'লে কি হ'ব, ইয়াতে মানে আগতে মানে বানপানী হৈ থাকে আৰু পানী আগতে বহুত হয়। এতিয়া আজিকালি পানী ইমান নহয় আৰু ভাল হৈছে জেগাবিলাক দেখিব পাৰি। আমি চাংটেনে পালোহি আৰু ওচৰতে আৰু এইবিলাক চাব পাৰি আৰু। এতিয়া আমি লেফ্ট লৈ ল'ম আৰু বন্ধুসকল, চিধা যালে ডাইৰেক্ট জাদল মুখত আৰু ইঞ্জিনিয়াৰিং কলেজত পাইগৈ মানে এইফালে। ছোৱালী আছিলো নেকি? দেখিলম যে মই দল নেকি বন্ধুসকল, চাব পাৰে এইফালে ইঞ্জিনিয়াৰিং কলেজখন মানে আপোনালোকক দেখাই আছোঁ। ইঞ্জিনিয়াৰিং কলেজ আছে আমাৰ ধেমাজিতে, বিষ্ণুপুৰ টেক্সজুৰি বুলি কয়। কি কোৱা হৰা দেখি নাপায়তো, এইফালে মই বুজি নাপায়। আমাৰ গাঁৱলীয়া পৰিৱেশৰ মাজলৈ আপোনালোকে কেতিয়াবা আহিব বুজিছে। সুন্দৰ অদ্ভুত ঠাইলৈ আপোনালোকক লৈ গৈ আছোঁ। আপোনালোকে আহিব কেতিয়াবা বুজিছে, পাৰ্টি কৰিবলৈ। আমি পাৰ্টি এটা কৰোঁগৈ বোলো, ইমানো ঘৰতে সোমাই থকা সেইবাবে ওলাই আহিলোঁ। মানে টাৰ্ণিং লৈ ল'ব লাগে, ৰাইট লৈ লওঁ। টাৰ্ণিং লোৱাৰ পিছত আমি এতিয়া গৈ আছোঁ, আপোনালোকক দেখাই আছোঁ। পাহাৰখন ওচৰতে আছে বুলি ভাবিব পাৰে মানে। এইখন দেখিছেনে ইঞ্জিনিয়াৰিং কলেজখন? এইখন বন্ধুসকল পুৰা ভাল লাগিছে ন, পৰিৱেশটো মজা আছে ন। এইফালে আছে আপোনালোকৰ মৰমৰ জীয়াধল নদী। ধান খেতি হওঁতেনে মজা লাগিব আহি, সৰিয়হ দি দিব লাগিছিলেতো আৰু মজা লাগিব। জেগা হয়, পুখুৰী খাই থাকক। কি আছে, বগা পুখুৰী আছে ওচৰত। ধান খেতি কৰা দিনত আপোনালোকে আহিব, মানে ধান মানে যেতিয়া ওলাং সময়ত দুৰ্গা পূজাৰ ওচৰত আহিব, তেতিয়া ভাল লাগে। ইয়াত পুখুৰী খান্দি আছে, ইয়াত পুখুৰী খান্দি আছে বন্ধুসকল। চকলেনে খান্দি আছে না, ৰখাই থৈ দিছিলোঁ। প্ৰত্যেকবাৰ নদীয়ে পানীয়ে ন খতম কৰি মানে। এইফালে ইটো পাই মানে গাঁও এখন আছিলে বন্ধুসকল, গাঁওখন মানে পানী উটুৱাই পিনে লৈ গ'লগৈ। এতিয়া আকৌ নতুনকৈ এটা দুটা ঘৰ মানুহে বনাইছে চাইডে। আগতে মানে এইফালে গোটেই পানীয়ে মানে। কেইবছৰ কিমান বছৰ হ'ল বা? আমি এতিয়া অলপ সৰু মানে, আমি এইফালে সৰুৰ পৰা খুৱাব গৈছিলোঁ মানে নদীখনৰ ফালে 12 বজাৰ এখনো খুলিছিলোঁ মানে। আরে সাইড দিয়ে তো ভাইয়া। রত্ন 10 seconds later. ফাইনালি আমাৰ লোকেশ্যনত জেগাত বদনাম হৈ গৈছে বাৰু। পানী অকণমান নাই মানে তাতে আছে বাৰু। এই এইবিলাক চাওঁ, এখন আছে জীয়াধল নদী, বাৰিষা পানী
মুঠাইটো কেইবাবাৰো ইয়াতে ছিঙিছিলোঁ এতিয়া কিন্তু খৰালিনত পানী অলপো নাই মানে খাব পাৰিম নাই ইয়াতে পাৰিম এই জেগাটো আমি বিচাৰিছিলোঁ বহুত দিনৰ মূৰত ফাইনেলি পালোহি আমাৰ লোকেশ্যনত ইয়াতে বনাই দিওঁ পাৰ্টিটো কি কি আনিছা স্প্ৰাইট আনিছা স্প্ৰাইট আনিছা আপোনালোকে বৰা 90 টকা মানে কি ধৰি লওক ব্ৰহ্মপুত্ৰত নগ'লেও আমাৰ এইফালে আহিব দিয়া বুজিছা এখন জীয়াঢল হয় জীয়াঢল নদী এই আগত থকা পাহাৰখন যে তাতে আমি একজনে খাইছিলোঁ ফটো এটা মাৰি লওঁ যিহেতু আমি তিনিটা ত্ৰিপুলকৈ গুচি আহিলোঁ বাইকখনত বন্ধুসকল 3 বছৰ এই উত্তম সি থাকোঁতেনে আহা মই এইবছৰ নাই আহা মই নাই আহা ইয়াত তোমাৰ বাইকখন কিনো নাই আহা এই এইবছৰ নহয় মাৰিব লাগে মাংগ কি কি আছে দেখাই দিওঁ বন্ধুসকল ইয়াত কি কি আছে আপোনালোকে চাব পাইছি চাইনবোৰ্ডখন আছে জুইশাল এখন আছে এদাই হৈ গ'ল এইখিনি বেয়া হৈ দিলোঁ ঘৰটো খাৰাপ হৈ গিয়া খাৰাপ হৈ গিয়াটো খাৰাপ হৈ গ'ল মাংগ এইফালে এইটো কি হ'ব এইফালে সোমাব নোৱাৰি চাইডেহে আছে মানে এইটো চাংঘ বনাই ধৰিছে বন্ধুসকল এইটো চাংঘ বনাই ধৰিছে ফটো মাৰি আমি মানে পাৰ্টিটো ইয়াতে কৈ যাওঁ মানে গতিকে বন্ধুসকল আপোনালোকে আহিব দেই ইয়াত এই জেগাত আহিব মানে নিশ্চয় আহিব মানে নহাকৈ নাথাকিব এইকেইটা ফটো মাৰি মই ঠাণ্ডা মুণ্ডা কৰি দিওঁ A few minutes later. ইয়াতে খাওঁ আকৌ আয়োজনটো কৰোঁ ইয়াতে খাওঁ ভিতৰত খোৱা নেকি কি কি আনিছে চাওঁ বৰ ধুনীয়া জেগাত আহিলোঁ আজি বহুত দিনৰ মূৰত বন্ধুসকল খাই থাং 1 piece ষ্টেডিয়াম আকৌ চ'দাৰ লগতে খাওঁ মানে চ'দা নহয় আকৌ পানী কেলৈ খালোঁ এইফালে নেযাওঁ পিছফালে যালে গন্ধবোৰ লাগে 1 minute later. বন্ধুসকল আমি মানে বহি ল'লোঁ আমাৰ 3জনে আহিছোঁ আমি আৰু বেলেগ অহা নাই দদাই চিপছ আঙুল চিপছ চব চলি যাব চ'দা বন্ধুসকল আহক আমাৰ লগত পাৰ্টিটো উপভোগ কৰোঁ আপোনালোকে যদি মোৰ চেনেলটো ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল নটিফিকেশ্যন বেলটো মানে বজাই দিব আৰু লাইক কৰি দিব বুজিছে নাই গতিকে আমি সমাপ্ত মাৰি দিওঁ আৰু সামৰণি মাৰোঁ আৰু বাই বাই টাটা নেক্সট ভিডিঅ'ত লগ পাম 1 hour later. এৰিক্ত বুকুতে চাওক না বন্ধু কি সুন্দৰ পৰিৱেশ মাই গড ঘৰত যাওঁ এতিয়া ব'লা গৈ আছোঁ